Hello students, last video leke ami অনুশীলনী 4.2 ৰ 1 ৰ 8 লকে কৰিলো আজি আমি 9 ৰ পৰা কৰিম 9 টো কি দি থোৱা আছে x square plus 2 root 2x plus 2 equal to 0 ঠিক আছে না এটো হে একেটা এটো আমি a plus b whole square ফৰ্মুলাত কৰিব লাগিব এটো দে ভাঙি দিও কি হৈ যাব x square plus 2 into root 2 into x plus root 2 whole square equal to 0 এটো হ'ব হনে গতিকে x plus root 2 whole square equal to 0 অৰ্থাৎ x plus root 2 equal to 0 বা x plus root 2 equal to 0 এটাকে x equal to minus root 2 বা x equal to minus root 2 এটাকে x square plus 2 root 2x plus 2 equal to 0 ৰ মূলবোৰ হ'ব minus root 2 আৰু minus root 2 ঠিক আছে না বুজি পালা না ইমান টান নহয় ইজি হয় ঠিক আছে 10 টো চোৱা 10 টো কি দিঠো আছে 14x plus 5 minus 3x square equal to 0 কেতিয়া পৰীক্ষাত এনেকুৱা কৰিব পাৰে এনেকুৱাকে দিলে আমি এই দুটা মাল্টিপ্লাই কৰি নাচাও ইয়াত আমাৰ x আছে হয়নে কিন্তু এই x স্কয়াৰ টো আগত আহিব লাগে সেকেন্ড x আহিব লাগে গতিকে এটো আমি তেনেকে মিলাই লম minus 3x square plus 14x plus 5 equal to 0 ঠিক আছে না এনেকে কৰি লম এতিয়া কৰিম যে এই দুটা মাল্টিপ্লাই কৰি চাম 5 3 গুণ 15 গতিকে 15 ৰ আমি 14 ওলাব লাগিব গতিকে 3 5 গুণ 15 আৰু 15 into 1 15 গুণ 15 গতিকে 15 to 1 টো কৰিম minus 3x square plus 15x minus x plus 5 equal to 0 গতিকে কমন লৈ লওঁ কি কমন লওঁ minus 3x টা কমন ললে কি হৈ যাব x minus 5 minus 1 টা কমন ললে x minus x plus x minus 5 হ'ব x minus 5 equal to 0 গতিকে minus 3x minus 1 আৰু x minus 5 equal to 0 অৰ্থাৎ minus 3x minus 1 equal to 0 বা x minus 5 equal to 0 গতিকে x equal to কিমান হৈ যাব এটো ইফালে গুচি গ'ল 1 হৈ যাব 1 by minus 3 বা x equal to 5 এটাকে 14x যেনেকৈ দিঠো আছে plus 5 minus 3x square equal to 0 ৰ মূলবোৰ হল minus 1 by 3 আৰু 5 ঠিক আছে না এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিলে কৰিব পাৰিবা না তোমালোকে পাৰিবা ঠিক আছে এটা 2 নম্বৰটো লৈ যাও এই 2 নম্বৰটো কি দিছে উদাহৰণ 1ত দিয়া সমস্যা দুটা সমাধান কৰা গতিকে উদাহৰণ 1 টো লৈ চোৱা পেজ নম্বৰ 71 ত তলৰ অৱস্থিতি কেইটাৰ গাণিতিকভাৱে প্ৰদৰ্শন কৰা এখিনি দি দিছে দেই এই দুটাৰ আমি চোৱা আমি ইমানখিনি কৰিব নালাগে আমি 2 ৰ 1 টো আমাক সমীকৰণ কেইটা বনাই দি থোৱা আছে দিয়া আছে বা আমাক সমীকৰণটো কি দিছে দিয়া আছে খালি পৰীক্ষাত আকৌ যদি দিয়া তেনেকৈ উদাহৰণ 1 টো সমাধান কৰা বলটো নিদিব পৰীক্ষাত ডাইৰেক্ট এই কোৱেশ্চনটো দি দিব এনেকৈ আমাক কোৱেশ্চনটো দি দিব যে জন আৰু জয়ন্তী দুয়োৰে 25টা মাৰ্বল আছে তেওঁলোকৰ প্ৰত্যেককে 5টাকৈ মাৰ্বল হেৰালে আৰু এতিয়া তেওঁলোকৰ হাতত থকা মাৰ্বলৰ সংখ্যাৰ গুণফল
124 আমি উলিয়াব লাগে আৰম্ভণিতে তেওঁলোকৰ কেইটাকৈ মাৰ্বল আছিল গতিকে সেইটো তেনেকৈ ডাইৰেক্ট কুৱেশ্যনটো দিব কুৱেশ্যনটো দিলে তোমালোকে প্ৰথমখিনি এনেকৈ কৰিবা এই হেৰিটো অৰ্থাৎ ইকুৱেশ্যনটো বনালৈকে x square minus 45x plus 324 equal to 0 সেই ইকুৱেশ্যনটো বনালৈকে এইখিনি একদম এনেকুৱা ডিজাইনতে কৰিবা এইটো ফৰ্মতে কৰিবা তাৰ পিছতহে আমি দিয়া আছে x square minus 45x plus 324 equal to 0 এই সমীকৰণটো আমি সমাধান কৰিব লাগিব এতিয়া আমি এক নম্বৰ সমীকৰণকেইটা যেনেকৈ সমাধান কৰিছোঁ তেনেকৈ ঠিক আছে নে গতিকে এই তোমালোকে কৰি চাবা 324 আছে 324 টো ইয়াত 45 আছে মানে 9 into 36 তেনেকুৱা মান হ'ব চাগে 9 into 36 হ'ব 36 equal to into 36 into 9 হ'ব 324 কৰি চাবা x square minus 9x minus 36x plus 324 equal to 0 and x ta common lulu x minus 9 minus 36 ta common lulu x minus 9 equal to 0 গতিকে কি হৈ যাব x minus 36 আৰু x minus 9 equal to 0 অৰ্থাৎ x minus 36 equal to 0 বা x minus 9 equal to 0 গতিকে x equal to 36 বা x equal to 9 ঠিক আছে না গতিকে এটাকে সমাধান কৰিব দিছিল লাষ্টত খালি ইয়াত মূল বুলি লিখিবা ইয়াত কৈছিল যে আৰম্ভণিতে তেওঁলোকৰ কেইটাকৈ মাৰ্বল আছিল এটাকে আৰম্ভণিতে তেওঁলোকৰ মানে কাৰ কথা কৈছে জন আৰু জয়ন্তী হাতত 36 আৰু 9টা মাৰ্বল আছিল ঠিক আছে নে আগৰখিনি ইয়াত যেনেকৈ কৰি থোৱা আছে তেনেকৈ সলভ কৰিবা ঠিক আছে এইখিনি সলভ কৰি লবা তাৰ পিছত পিছৰকণ একন কৰি দিবা ঠিক আছে না মই আগৰকণ নকৰিলো পৰীক্ষাত আহিলে কিন্তু এইখিনি পা নকৰিবা দিয়া আছে বুলি কয় কাৰণ পৰীক্ষা যদি গোটেই প্ৰশ্নটো আহি যায় তেতিয়াহ'লে তুমি সমীকৰণটো গম নাপাবা কি কি দি থোৱা আছে ইয়াত আমাক এইখিনিলৈকে সলভ কৰি দিছে কাৰণে আমি সমীকৰণটোৰ পৰা ডাইৰেক্ট সমাধানটো কৰি দিলো বুজি পালা ঠিক আছে নে ঠিক আছে 2 নম্বৰটো চাও 2 নম্বৰটো কি দি থোৱা আছে প্ৰশ্নটো দি থোৱা আছে এটা কুটিৰ শিল্প এদিনত এটা নিৰ্দিষ্ট সংখ্যক পুতলা তৈয়াৰ কৰে দেখা গ'ল প্ৰতিটো পুতলা উৎপাদনত খৰচ টকাত 55 বিয়োগ এদিনত উৎপাদিত পুতলাৰ সংখ্যা এটা বিশেষ দিনত সমুদায় উৎপাদনৰ খৰচ আছিল 750 টকা আমি নিৰ্ণয় কৰিব লাগে সিদিনাখন উৎপাদন হোৱা পুতলাৰ সংখ্যা কিমান আছিল গতিকে এটো দিছে এটো কৰি পেলা লাষ্টত ইকুৱেশ্যনটো কি পাইছিলে যে এটো দিয়া আছে x square minus 55x plus 750 equal to 0 গতিকে 750 আছে মানে এটো 750 equal to এটো তোমাৰ 25 into 30 মান হ'ব গতিকে x square minus 30x minus 25x plus 750 equal to 0 গতিকে x কমন ললে x minus 30 minus 25 কমন ললে x minus 30 equal to 0 গতিকে x minus 25 x minus 30 equal to 0 অর্থাৎ x minus 25 equal to 0 বা x minus 30 equal to 0 है ना लिखे x equal to 25 বা x equal to 30 এটাকে কোশ্চেনত কি দিছিলে নিৰ্ণয় কৰিব লাগে হিদিনাখন উৎপাদন হোৱা পুতলাৰ সংখ্যা কিমান এটাকে হিদিনাখন উৎপাদন হোৱা
পুতলাৰ সংখ্যা কি দিছিলে মানে এটা বিশেষ দিনত সমুদায় খৰচ আছিল ইমান এদিনত এটা নিৰ্দিষ্ট পুতলা তৈয়াৰ কৰে দেখা গৈছে প্ৰতিটো পুতলাৰ খৰচ ইমান 25 নাইবা 30 ঠিক আছে না বুজি পাইছা না এটো কেনে কৈছে কৰিব পাৰিবানে আগৰখিনি নাই কৰা ডাইৰেক্ট আমি সমীকৰণটো সমাধান কৰিলো ঠিক আছে হ'ব তেনেহলে আজিলে এই 2 নম্বৰলৈকে আমি সলভ কৰিলো আৰু ইয়াৰ নেক্সট ভিডিঅত আমি ইয়াৰ পিছৰখিনিৰ পৰা সলভ কৰিম ঠিক আছে